সফল জীৱন যাপনৰ বাবে ৰামায়ণৰ 5টা গুৰুত্বপূৰ্ণ শিক্ষা আপুনিও জানি লওক, সফল হ'ব পাৰিব। খ্ৰীষ্টপূৰ্ব 8ম শতিকাৰ আশে-পাশে মহাৰিষি বাল্মীকিয়ে সংস্কৃত ভাষাত ৰচনা কৰা এখন মহাকাব্য ৰামায়ণ। হিন্দু সাহিত্যৰ অন্যতম পুৰণি আৰু দীঘলীয়া কাব্য ৰামায়ণ প্ৰায় 5000 অধ্যায় আৰু 7টা ভাগত বিভক্ত 24,000 শাৰী আছে। ইয়াত হিন্দু ধৰ্মৰ অন্যতম উল্লেখযোগ্য দেৱতা ভগৱান ৰামচন্দ্ৰৰ জীৱনৰ বৰ্ণনা কৰা হৈছে। কিন্তু এজন ভাৰতীয় দৃষ্টিকোণৰ পৰা হিন্দু ধৰ্মৰ বিপ্লৱী ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাগত নীতিমূলক শিলান্তৰ হিচাপে কাম কৰা এই আচৰিত পবিত্ৰ গ্ৰন্থখনৰ বহুত দিশ আছে। এতিয়াও শাস্ত্ৰৰ পৰা পোৱা পদবোৰৰ নৈতিক আৰু দান্তব্য জীৱনশৈলীক আৰ্হিক হিচাপে কাম কৰে। সফল জীৱন যাপনৰ বাবে সকলোৱে শিকক ৰামায়ণৰ পৰা পোৱা এই 5টা গুৰুত্বপূৰ্ণ জীৱন শিক্ষা। ৰামায়ণৰ পৰা পোৱা 5টা গুৰুত্বপূৰ্ণ জীৱন পাঠৰ সৈতে মই জয়ন্ত শইকীয়া। আপোনালোকে চাই আছে জেএছ মটিভেটৰ আছাম। এক নম্বৰতে হৈছে সমতুল্যৰ সন্মান। ভগৱান ৰাম আৰু মাতা সীতাই হৈছে বিবাহ কি হ'ব লাগে তাৰ প্ৰতিমূৰ্তি। ইজনে সিজনৰ প্ৰতি সন্মান, তেওঁলোকৰ বন্ধন ভিত্তিত আছিল ইজনে সিজনৰ মূল্যবোধ। বৈশিষ্ট্য আৰু স্বকীয়তাৰ প্ৰতি গভীৰ সন্মান। মাতা সীতাক ভগৱান ৰামে অতিশয় মৰম কৰিছিল আৰু তেওঁ বিচাৰক সন্মান কৰিছিল। মাতা সীতাৰ দৰে ভগৱান ৰামেও তেওঁ জ্ঞান আৰু ধৰ্মৰ প্ৰতি অবিৰত ভক্তি আৰু বহুত স্বীকৃতি লাভ কৰিছিল। তেওঁলোকৰ ভাগ বতৰা কৰাৰ সন্মানৰ বাবে বিশ্বাস আৰু বুজাবুজি এক সুদৃঢ় ভেটিৰ ওপৰত গঢ় লৈ উঠিছিল। এইখিনিতে এটা কথা কওঁ, জেএছ মটিভেটৰ আছাম চেনেলটো সম্পূৰ্ণ এটা নতুন চেনেল হয়। আপোনালোকৰ অকণমান মৰম আৰু ছাপোৰ্ট পালে আমি এই চেনেলটো আগবঢ়াই নিবৰ বাবে সুবিধা হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। 2 নম্বৰতে নৈতিকতাৰ সৈতে জীয়াই থকা। নিজৰ জীৱনত ধৰ্মৰ গুৰুত্বই ৰামায়ণৰ পৰা শিকিবলগীয়া প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ শিক্ষা। ভগৱান ৰামে ধাৰাবাহিক নৈতিকভাৱে সৎ জীৱন যাপন কৰিছিল। এজন ভাল পুত্ৰ, এজন ভাল স্বামী আৰু এজন ভাল ৰজা হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ দ্বাৰাই আমি আমাৰ দায়িত্ব আৰু নৈতিকতাৰে পালন কৰিবলৈ উৎসাহিত হয়। 3 নম্বৰতে নিস্বাৰ্থ কাৰ্য। ভগৱান ৰামে নিজৰ পৰিয়ালৰ হকে কৰা নিস্বাৰ্থ কৰ্ম আৰু ত্যাগ বিবাহিত দম্পতীৰ বাবে এক শক্তিশালী বাৰ্তা হিচাপে কাম কৰে। ৰাৱণৰ দ্বাৰা মাতা সীতাক অপহৰণ কৰাৰ প্ৰতি সঁহাৰি জনাই ভগৱান ৰামে পত্নীৰ বাবে যিকোনো দৈৰ্ঘ্যলৈ যোৱাৰ অন্তহীন প্ৰেম আৰু সংকল্প প্ৰদৰ্শন কৰি মাতা সীতাক উদ্ধাৰৰ বাবে ওপৰলৈ উঠিল। এই নিস্বাৰ্থ ত্যাগৰ কাৰ্যৰ ব্যক্তিগত পছন্দৰ আগত নিজৰ সংগীৰ প্ৰয়োজনীয়তাৰ অগ্ৰাধিকাৰ দিয়াৰ কিমান গুৰুত্বপূৰ্ণ এই কথা আঙুলিয়াই দিলে। 4 নম্বৰতে অহংকাৰ আৰু ইগোক আঁতৰাই ৰাখক। এজন শক্তিশালী আৰু সমৃদ্ধিশালী ৰজা হিচাপে ৰাৱণৰ অহংকাৰ আৰু এই অহংকাৰে ৰাৱণক এক অনুভৱ কৰাইছিল যে তেওঁ যি বিচাৰে তাকে সাধন কৰিব পাৰে, কিন্তু তেওঁ দুৰ্নীতিপৰায়ণ উদ্দেশ্যৰ বাবে অৱশেষত তেওঁৰ মৃত্যুৰ সূচনা কৰিছিল, যিটোৱে আজিও স্বীকৃতি পোৱা নহয়। ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খলনায়ক হিচাপে ৰাৱণক শিপাই তুলিছিল। আত্ম-অহংকাৰ, অহংকাৰ আৰু গৰ্বই আনৰ ওপৰত ছদ্ম কৃতিত্ব আৰু নিজৰ অৱসানৰ আৰম্ভণিৰ সৃষ্টি কৰে। 5 নম্বৰতে ভাল বেয়া ওপৰত জয়লাভ কৰা। ৰামায়ণৰ পৰা পোৱা এই জনপ্ৰিয় আৰু প্ৰশংসনীয় শিক্ষাই হ'ল যে বেয়াৰ ওপৰত যিমানেই ডাঙৰ আৰু শক্তিশালী যেন নালাগিব বা নহওক কিয়, ভাল পোৱাই সদায় বেয়াৰ ওপৰত জয়লাভ কৰে।
শ্ৰী ৰামচন্দ্ৰই ৰাৱণক বধ কৰা কীৰ্তিচিহ্ন উপলক্ষে এই অপৰিহাৰ্য সত্যক সঠিক কৰি তুলিলে। আজিও বিশ্বজুৰি দশেৰা আৰু দীপাৱলী হিচাপে এই দিৱস উদযাপন অব্যাহত আছে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।